বিগত ৩৩টা বছৰে গীত, সুৰ, কথাৰ সম্পৰীক্ষাৰ মায়াজালেৰে সমগ্ৰ জাতিটোক জগাই যোৱা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটো সমগ্ৰ প্ৰান্তৰ দৰে B.H.B মহাবিদ্যালয়তো উদযাপন কৰা হয়। চিত্ৰশিল্পী তথা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক মানস জ্যোতি দাসে অংকন কৰি উলিওৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচনেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানটিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ দীপ্তি কলিতাই। B.H.B মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নয়ন জ্যোতি দাসৰ লগতে সমূহ অধ্যাপক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়ে প্ৰাণৰ শিল্পীজনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে। ইয়াৰ পাছতেই ১২দিনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে অধ্যাপক অধ্যাপিকাসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে আৰু অনুষ্ঠানটোত উপস্থিত থাকি অধ্যক্ষ ডক্টৰ নয়ন জ্যোতি দাসে আদৰণি ভাষণ প্ৰদান কৰি জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰাৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোকপাত কৰে। উক্ত অনুষ্ঠানতে অতিথি কণ্ঠশিল্পী হিচাপে উপস্থিত থাকি প্ৰাক্তন ছাত্ৰ বিজুনাথ, জীৱন কৃষ্ণ তালুকদাৰ, স্বপন কলিতাই জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰাৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকসকলেও গীত নৃত্য পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে। একেটা অনুষ্ঠানতে ছাত্ৰী ডেইজি নাথৰ সম্পাদনাত আৰু অধ্যাপক ডক্টৰ নমিতা দাস গুৰুঙৰ তত্বাৱধানত মহাবিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক আলোচনী আলোক উন্মোচন কৰা হয়। আলোচনীখন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নয়ন জ্যোতি দাসে। অধ্যাপক কস্তুৰী শিৱমৰ শলাগৰ শৰাইৰে সামৰণি পৰা অনুষ্ঠানটোৰ কিছু মুহূৰ্ত আমি উপভোগ কৰোঁ আহক।